শস্যৰ বিভিন্ন অৱস্থাত বিভিন্ন ধৰণৰ কীট-পতংগই আক্ৰমণ কৰা পৰিলক্ষিত হয়। আমাৰ অসমত বিশেষকৈ জালুক, জলকীয়া, ধনিয়া, হালধি আৰু আদাৰ খেতিৰ ওপৰতে অধিক গুৰুত্ব দিয়া হয়। ইলাচি, লং আৰু ডালচেনি খেতিৰ বাবে অসমৰ মাটি আৰু পৰিৱেশ বৰ বেছি এটা সুচল নহয়। ইলাচিৰ লগত জড়িত হৈ থকা বিভিন্ন ধৰণৰ অনিষ্টকাৰী কীট-পতংগসমূহ হ'ল মোৱা পোক, শোষণি পোক, বিছা পোক আৰু বীজ খোৱা পোক। মোৱা পোক আৰু শোষণি পোকে সাধাৰণতে ইলাচি গছৰ কুমলীয়া পাত, কুমলীয়া ঠাৰি আৰু ফুলৰ কলিৰ পৰা ৰস শুহি খায়। মোৱা পোকৰ আক্ৰমণৰ বাবে ইলাচি গছৰ বিভিন্ন ধৰণৰ ভাইৰাছজনিত বেমাৰ পৰিলক্ষিত হয়। আনহাতে শোষণি পোকে আক্ৰমণ কৰা ফুলবিলাক নিয়ন্ত্ৰণ কৰিবলৈ ডাইমেথিয়েট 30 EC বা কুইনালফছ 25 EC ঔষধৰ 2 মিলিলিটাৰ 1 লিটাৰ পানীত অৰ্থাৎ 2 চামুচ ঔষধ 5 লিটাৰ পানীত মিহলাই গছত প্ৰয়োগ কৰিব পাৰে। প্ৰথমবাৰ ঔষধ ব্যৱহাৰ কৰা 7 পৰা 10 দিনৰ ভিতৰত পুনৰ দ্বিতীয়বাৰৰ বাবে প্ৰয়োগ কৰা উচিত। বিছা পোকে ইলাচি গছৰ পাতবিলাক সম্পূৰ্ণকৈ খোৱাৰ বাবে গছবিলাক লথঙা হৈ পৰা দেখিবলৈ পোৱা যায়। পাত নথকা গছত শালুক সংশ্লেষণত বাধাগ্ৰস্ত হোৱাৰ বাবে গছৰ বিকাশো হ্ৰাস পায়। পুলি অৱস্থাত এই পলুৰ আক্ৰমণৰ বাবে গছবিলাক মৰি যোৱাও দেখিবলৈ পোৱা যায়। এই পোকক নিয়ন্ত্ৰণ কৰিবলৈ মালাথিয়ন 50 EC ঔষধৰ 1 মিলিমিটাৰ 1 লিটাৰ পানীত অৰ্থাৎ 1 চামুচ 5 লিটাৰ পানীত মিহলাই 7 দিনৰ অন্তৰে অন্তৰে দুবাৰকৈ স্প্ৰে কৰিব লাগে। বীজ খোৱা পোকৰ পলুৱে সাধাৰণতে কুমলীয়া গছৰ গুৰি অংশত ফুটা কৰি গাগছৰ ভিতৰৰ কুমলীয়া মজ্জা অংশ খাই দিয়ে। ফলস্বৰূপে গছজোপা ওপৰৰ পৰা শুকাই আহে আৰু এটা সময়ত গোটেই গছজোপাই মৰি যায়। আনহাতে পলুৱে যেতিয়া ইলাচিবিলাক আক্ৰমণ কৰা ইলাচিবিলাক এটা সময়ত শুকাই আহে। বীজ খোৱা পোক নিয়ন্ত্ৰণৰ বাবে কাৰ্বাৰিল নামৰ ঔষধৰ 1 গ্ৰাম 1 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে সুফল পোৱা যায়। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিতা অসম।